सारी विश पुगा दूंगा, तू जो मांगे वो ला दूंगा। तेरी सारी विश पुगा दूंगा, तू जो मांगे वो ला दूंगा। जो सारे शहर में देगा ला दूंगा, तेरा लहंगा मैं प्याची प्याची रे। हाँ कर दे मेरी मोटो राखू राजी राजी रे। तू हाँ कर दे मेरी मोटो राखू राजी राजी। तो कैनभासটো ओपन কৰি লৈছো আমি। कैनभासটো ओपन কৰাৰ পিছত প্লাস চিহ্নত ক্লিক কৰিবা। প্লাস চিহ্নত 9062 লৈ লোৱাৰ পিছত তোমালোকে মিডিয়াত ক্লিক কৰিবা। মিডিয়াত গৈ তোমালোকে যিখন ফটো দিম বুলি যায় সেইখন ফটো সিলেক্ট কৰি ল'বা। সিলেক্ট কৰি লোৱাৰ আগতে ইয়াত ক্লিক কৰিবা আৰু এডিটিঙত যাবা। এডিটিঙত গৈ পেলাই ফুল স্ক্ৰীন এটো কৰি ল'বা। ফুল স্ক্ৰীন কৰি লোৱাৰ পিছত ইয়াত ক্লিক কৰিবা আৰু যিখন ফটো দিম বুলি ভাবিছা সেইখন ফটো তোমালোকে সিলেক্ট কৰি ল'বা। তোমাৰ ফটো এখন সিলেক্ট হৈ গ'ল। সিলেক্ট হোৱাৰ পিছত তোমালোকে লেয়াৰত ক্লিক কৰিবা। লেয়াৰত ক্লিক কৰি মিডিয়াত ক্লিক কৰিবা। মিডিয়াত কৰি তোমালোকে বেকগ্ৰাউণ্ড ইমেজ এটা দিম। ইমেজটো তোমালোকে ডেস্কটপৰ লিংকত দি দিম, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'বা। এনেধৰণে ইয়াত তাৰপিছত ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰি ইয়াত ক্লিক কৰিবা আৰু ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত ভিডিঅ'টো টাচ কৰিবা আৰু ইয়াত যাবা। ইয়াত গৈ এইটো অন কৰি ল'বা আৰু অন কৰি লওঁতে তোমালোকে নীলা কৰি ল'বা। এবাৰ প্লে কৰি দেখুৱাই লৈছোঁ। এতিয়া হৈ গ'ল যিমান প্ৰথমতে যিমান এইটো গৈছে ইমানত ফটোখন কাটি ল'বা। আকৌ এনেকৈ নেক্সটটো তোমালোকে ইমানতে ফটোখন কাটি দিবা। আকৌ প্লে কৰি যাবা। এনেকৈ আমি গোটেইখন ফটো কাটি লওঁ। আৰু তোমালোকৰ যদি ডাউনলোড কৰিব কিবা দিগদাৰ পোৱা তেন্তে মোক কমেণ্ট বক্সত এইবিলাক কমেণ্ট কৰি জনাবা। আমি এনেকৈ গোটেইখন ফটো কাটি লওঁ। হৈ গ'ল। হৈ যোৱাৰ পিছত আমি ভিডিঅ'টো ইয়াত ক্লিক কৰি আৰু তোমালোকে কোৱালিটিটো চাই ল'বা। আমি ছেভ কৰি ল'ম। আমাৰ ছেভ হৈ আছে। ছেভত অলপ টাইম লাগিব। আমাৰ ভিডিঅ'টো ছেভ হৈ গ'ল। তোমাৰ ছেভ হোৱাৰ পিছত আকৌ পিছত আমি ইয়াত ক্লিক কৰিম। প্লাছ চিহ্নত ক্লিক কৰি 9062 লৈ ল'ম। 9062 লৈ লোৱাৰ পিছত তোমালোকে মিডিয়াত গৈ আৰু বেকগ্ৰাউণ্ড বেলেগ বেকগ্ৰাউণ্ড এটা লৈ ল'বা। এইটো এনেকৈ বেলেগ বেকগ্ৰাউণ্ডটো আমি লৈ ল'ম আৰু এইটো বহাই ল'ম। মানে 30 ছেকেণ্ড এনেকৈ মানে যিমান আছে ভিডিঅ'টো মানে বহাই ল'লোঁ। তাৰপিছত আহিবা লেয়াৰত আহিবা আৰু মিডিয়াত যাবা। মিডিয়াত গৈ তোমালোকে যিখন ফটো দিম বুলি সেইখন ফটো চিলেক্ট কৰি ল'বা। ফটোখন এনেধৰণে চিলেক্ট কৰি দিলোঁ আৰু বহাই দিলোঁ আমি ফটোখন। ইয়াত ক্লিক কৰিবা আৰু ফটোখনত টাচ কৰিবা আৰু থ্ৰী ডটত ক্লিক কৰিবা আৰু ডুপ্লিকেট কৰি ল'ম। হা, ডুপ্লিকেট হৈ গ'ল আমাৰ। ডুপ্লিকেট হৈ লোৱাৰ পিছত ইয়াত ক্লিক কৰিবা আৰু ক্লিক কৰি পেলাই ৰেট এইটো লৈ ল'বা। সেইটো হৈ গ'ল। তলৰ ফটোখনত ক্লিক কৰিবা, ইয়াত ক্লিক কৰিবা আৰু এইটো কৰি ল'বা ফিক্সাৰ। হৈ গ'ল। আমি এতিয়া আকৌ যাম লেয়াৰত যাম। লেয়াৰত গৈ মিডিয়াত যাম। বেলেগ ভিডিঅ' এটা দিম, তোমালোকে ডিছক্ৰিপশ্যনৰ লিংকত দি দিম, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'বা। সেইটো এনেকৈ ধৰণে এড কৰি ল'ম। আমাৰ ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰি ইয়াত ক্লিক কৰি ল'ম আৰু ইয়াত ক্লিক কৰিম। আকৌ ভিডিঅ'টো টাচ কৰিম। আকৌ বাইণ্ডিঙত যাম। বাইণ্ডিঙত গৈ তোমালোকে স্কেন কৰি ল'বা। স্কেন কৰি ল'ম এনেধৰণৰ। তাৰপিছত ভিডিঅ'টো আমি ছেভ কৰিম। আকৌ ইয়াত গৈ ছেভ কৰি ল'ম।
আমাৰ ভিডিঅ'টো শ্বেয়াৰ হৈছে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'বা তলতে কাষতে ওচৰত থকা বেল আইকনটো দবাব নাপাহৰিবা আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা আৰু কমেণ্ট এটা কৰিব বিলকুল নাপাহৰিবা আমাৰ ভিডিঅ'টো ছেভ হৈ আছে অলপমান আছে বাৰু আমাৰ ভিডিঅ'টো ছেভ হৈ গ'ল আকৌ পিছত প্লাছ চিম্বলত ক্লিক কৰিবা আকৌ 96টো লৈ ল'বা লৈ মিডিয়াত যাবা মিডিয়াত গৈ তোমালোকে লাষ্টত যিটো ভিডিঅ' বনাইছিলা সেইটো ফটো এড কৰি ল'বা আকৌ লেয়াৰত যাবা লেয়াৰত গৈ মিডিয়াত যাম মিডিয়াত গৈ তোমালোকে ফাৰ্ষ্ট যিটো ফটো বনাইছিলা সেইখন ফটো লৈ আনিবা সেইটো ফটো এনেধৰণে এড কৰি ল'লো আমি ইয়াত ক্লিক কৰিবা আৰু ইয়াত কৰি ল'বা ইয়াত ক্লিক কৰিবা এতিয়া ফটোখনৰ ইয়াত টাচ কৰিবা আৰু ইয়াত যাবা ইয়াত গৈ তোমালোকে এইটো অন কৰি ল'বা গ্ৰীণ স্ক্ৰীন এইটো অন কৰি ল'বা হা গ্ৰীণটো কৰি ল'বা চাই ল'বা গ্ৰীণটো হৈ গ'ল আমাৰ আৰু ভিডিঅ'টো প্লে কৰি চাই লওঁ बाद में गोरी मान जाती है तेरा मेरा नया नया मिलन है ये मुलाकात पुरानी बनेगी एक ना एक दिन ये कहानी बनेगी হৈ গ'ল আমাৰ ভিডিঅ'টো কমপ্লিট আৰু অলপমান মানে ভিডিঅ'টো যিমানলৈকে সিমানলৈকে কৰি ল'বা যিটো আমাৰ মেটেৰিয়েলটো বাছি আছে সেইটো কাটি লৈছোঁ হৈ গ'ল তাৰপিছত ইয়াত ক্লিক কৰিবা আৰু এইটো ছেভ কৰি ল'বা কোৱালিটিটো চাই আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা তলতে কাষতে ওচৰত থকা বেল আইকনটো দবাবলৈ নাপাহৰিবা আজিলৈ বাই নেক্সট ভিডিঅ'ত তোমালোকৰ পুনৰ তেনেকুৱা লগ পাম আৰু মোৰ নতুন চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা তাতে মই ডিছক্ৰিপশ্যনৰ লিংক দি দিম তোমালোকে সেইটো চেনেলত গৈ পেলাই ডাউনলোড কৰিবা তাতো তেনেকুৱা ভিডিঅ' নতুন ভিডিঅ'বিলাক দিয়া হ'ব তাতো তোমালোকে চাই পেলাই